জাতি গঠন প্ৰক্ৰিয়াটো ডেফিনেটলি আদিবাসীসকলে এটা ভূমিকা গ্ৰহণ কৰিছে। অসমীয়া ভাষা সাহিত্য সংস্কৃতি চব গ্ৰহণ কৰিছে। হয়তো টিউনটো বেলেগ হ'ব পাৰে, কিন্তু ভাষা অসমীয়া ভাষাতে পঢ়িলে আৰু তাৰ ব্যৱস্থাও হ'ল। এতিয়া চৰকাৰে চাওতাল ভাষাটো কিতাপ প্ৰকাশ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে, যাতে ভাষাটো সহজ হৈ যায়। কিন্তু জনজাতিকৰণ প্ৰক্ৰিয়াটো এটা বেলেগ ধৰণৰ বিষয়, আপোনালোকে জানে। জনজাতিকৰণটো দিলে আমাৰ কোনো অসুবিধা নাই, চৰকাৰৰ অসুবিধা নাই। সেইকাৰণে অসুবিধা নাই। ইতিমধ্যে বহু জাতি জনজাতি হৈয়ে আছে। তাৰ লগত যদি আৰু 20 লাখ মানুহ 25 লাখ মানুহ জড়িত হৈ যায়, তেতিয়াহ'লে চৰকাৰৰ কোনো ক্ষতি নহ'ব। কিন্তু যিহেতু আইনী মেৰপাছ আছে, আইনৰ ব্যৱস্থা আছে, আইনৰ ব্যৱস্থাবিলাক ইতিমধ্যে পৰীক্ষা কৰি থকা হৈছে আৰু যদি সম্ভৱ হয় শীঘ্ৰে সেইখিনি দিয়াৰ চিন্তা চৰ্চা কৰিছে। জনজাতিকৰণ পোৱাৰ ক্ষেত্ৰত আমি সকলোৱে আশাবাদী আৰু জনজাতিকৰণ হ'লে ভূমি অধিকাৰ বা অন্যান্য যিবিলাক অধিকাৰ আছে সংবিধান মতে সেইখিনি পাব। 2024 লোকসভা নিৰ্বাচনৰ কুচকাৱাজ এইটো এতিয়া আৰম্ভ হৈছে। ভাৰতীয় জনতা পাৰ্টি এলাই মানে যিবিলাক আমাৰ মিত্ৰগোষ্ঠী আছে, মিত্ৰ দল আছে, তেওঁলোকৰ লগত আমি কথা বতৰা পাতিছোঁ আৰু গ্ৰাছৰুট লেভেলত আমাৰ দলে যথেষ্টখিনি কাম কৰিছে, বুথ লেভেলত কাম কৰিছে, তাৰ ওপৰতো কাম কৰিছে। গতিকে আমাৰ ইমান অসুবিধা নহয়। 24ৰ নিৰ্বাচন ভাল হ'ব। প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে শপত ল'ব বুলি আমি আশা কৰিছোঁ। থেংক ইউ ছাৰ। ময়ো আহিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অমিত শ্বাহৰ ইচ্ছাত যে আদিবাসী শান্তি চুক্তি সম্পূৰ্ণ হ'ল। আৰু এইটো আচলতে এইকাৰণে সম্পূৰ্ণ হ'ল যে মানুহখিনিৰ ইমান দিন ধৰি যিটো সংগ্ৰাম কৰিছে, সংগ্ৰামৰ মূল্য ক'ৰবাত চৰকাৰে দিব লাগে। আৰু সঁচাকৈ চৰকাৰে অনুভৱ কৰিছে যে মানুহখিনি আচলতে উন্নয়ন হোৱাটো বৰ দৰকাৰ, আৰু সেইকাৰণে চুক্তিটো কৰিলে আৰু চুক্তি কৰাৰ পিছত শান্তি বিৰাজ কৰিলে। আৰু আপোনালোকে দেখিছে যে মানুহখিনিৰ যিটো এই আৰু আদিবাসী মানুহখিনিৰ যিটো সমস্যা আছে, এই সমস্যাবিলাক আচলতে এড্ৰেছ হৈছে আৰু তাক সুকলমে সম্পূৰ্ণ হৈছে। আৰু এবছৰত মানুহখিনি আপোনালোকে যদি মন কৰে, এতিয়ালৈকে চৰকাৰী ব্যৱস্থাটো তেওঁলোকক পাইছে যদিও আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ চুক্তিত কথাটোৱে চুই পাইছে। ইতিমধ্যে তেওঁলোকৰ কাৰণে যিবিলাক চৰকাৰে পুঁজিৰ ব্যৱস্থা কৰিছে, সেই পুঁজি এতিয়ালৈকে আহি পোৱা নাই যদিও তেওঁলোক আশাবাদী। আৰু আমি আশা কৰিছোঁ যে কেন্দ্ৰ চৰকাৰে য'তে ঘোষণা কৰিছে তাতে তেখেতসকলে সেই পইচাবিলাক পুঁজিবিলাক পাইছে আৰু তাৰ সদব্যৱহাৰ হৈছে। মই ভাবোঁ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে যি ঘোষণা কৰিছে, শীঘ্ৰে এই গোটেই তেখেতসকলে যিহেতু পৰিকল্পনা দাখিল কৰিছে, সেই পৰিকল্পনা মতে তেওঁলোকলৈ ধন আহিব আৰু উন্নয়ন সম্ভৱ কৰিব।